নমস্কাৰ, মোৰ মৃদুস্মিতা ৱাৰ্ড্ৰপ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেইযোৰমান ষ্টেপুল কটনৰ মেখেলা চাদৰ। আশা কৰিছোঁ কাপোৰকেইযোৰ চাই ভাল পাব আপোনালোকে আৰু অৰ্ডাৰ কৰিব বিচাৰিলে আমাৰ স্ক্ৰীনত দিয়া হোৱাটছএপ নম্বৰ। এইযোৰ ষ্টেপুল কটনৰ মেখেলা চাদৰ। কালাৰটো আহিব য়েল্লোত মাল্টি বুটা দিয়া আছে। এনেকুৱা গ্ৰীন, পিংক আৰু এনেকুৱা মাল্টি বুটা দিয়া আছে। এইখন হ'ব মেখেলাখন আৰু সাইড পাৰি থাকিব এই ছটা সাইড পাৰি আৰু এইটো থাকিব ইয়াৰে ব্লাউজ পিচটো হেভিকে দিয়া আছে। খুব ধুনীয়া হয়, মিনা কৰা আছে। কাপোৰযোৰ ল'ব পাৰিব আমাৰ পৰা 1450 টকাত। নেক্সট দেখুৱাম, এইটো থাকিব অৰেঞ্জত থাকিব কালাৰটো, হোৱাইট আৰু ব্লেক বুটা বসা আছে ডাঙৰ ডাঙৰকে। এখন হ'ব চাদৰখন, গোটেই গাতে বুটা বসা আছে। আৰু এইখন হ'ব মেখেলাখন আহল বহলকে দিয়া আছে। এখন হ'ব মেখেলাখন, এটা পাৰি থাকিব আৰু ডাঙৰ ডাঙৰকে বুটাবিলাক দিয়া আছে। কালাৰটো আহিব অৰেঞ্জ কালাৰত, খুবেই মৰম লগা হয় কাপোৰযোৰ। এই ছটা সাইড পাৰি থাকিব, সাইড পাৰি ছটা হোৱাইটত দিয়া আছে আৰু ব্লাউজ পিছত এটা পাৰি থাকিব আৰু ব্লাউজ পিচটো চিম্পলত আহিব। অনলি 1650তে ল'ব পাৰিব। 1650 টকাতে আপোনালোকে কাপোৰযোৰ আমাৰ পৰা ক্ৰয় কৰিব পাৰিব। নেক্সট দেখুৱাম, এইটো থাকিব গ্ৰীণত থাকিব, এনেকুৱা পাৰ্পলত থাকিব। আচল কণ্ট্ৰাষ্ট থাকিব, কণ্ট্ৰাষ্টত থাকিব। মেখেলাখন কণ্ট্ৰাষ্টত আহিব, গ্ৰীণ আৰু পিংক দিয়া আছে। এনেকুৱা চেক ডিজাইনত দিয়া আছে আৰু এই ছটা সাইড পাৰি থাকিব। খুব ধুনীয়া হয় কাপোৰযোৰ, ষ্টেপুল কটন। এইখন থাকিব মেখেলাখন আহল বহলকে পাব আপোনালোকে। ডিজাইনাৰ যোৰা হয়, এইযোৰো কম মূলতে পাব আপোনালোকে। এইটো থাকিব ব্লাউজ পিছত এটা পাৰি থাকিব আৰু আহল বহলকে দিয়া থাকিব ব্লাউজ পিচটো। এইযোৰ ল'ব পাৰিব আপোনালোকে আমাৰ পৰা অনলি 1250 টকাতে আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব। আৰু এইখন হ'ব চাদৰখন, খুব ধুনীয়া হয়। অনলি 1250 টকাতে আপোনালোকে ল'ব পাৰিব। এইযোৰ থাকিব ষ্টেপুল কটনৰ হয়, ডিজাইনাৰ যোৰা হয় এইবিলাক। খুব ধুনীয়া হয়। কালাৰটো আহিব সি গ্ৰীণ কালাৰ, ব্লু আৰু হোৱাইট থাকিব বুটা বসা, সূতাৰে হয়। এইখন থাকিব মেখেলাখন আহল বহলকে দিয়া আছে। এইখন থাকিব মেখেলাখন আৰু এই ছটা সাইড পাৰি আৰু ব্লাউজ পিছত এটা পাৰি থাকিব। যদি আপোনালোকৰ কাপোৰযোৰ পচন্দৰ যোৰাৰ ভিতৰত আহে তেনেহ'লে আমাৰ হোৱাটছএপ নম্বৰ দিয়া থাকিব স্ক্ৰীনত। নেক্সট এইযোৰ থাকিব পদ্মিনী কটনত হয়, কেৰ ষ্টাইলত আৰু এনেকুৱা মাল্টি বুটা দিয়া আছে। সূতাৰে হয় কাপোৰযোৰ, খুবেই আৰামদায়ক হয় পিন্ধিবলৈ। পদ্মিনী কটনৰ যোৰা, খুব ধুনীয়া হয় কাপোৰযোৰ। কেৰ ডিজাইনত থাকিব আৰু এইখন হ'ব মেখেলাখনো আহল বহলকে দিয়া আছে। আৰু কাপোৰযোৰ যিহেতু শালৰ পৰা এনেকৈ আহি পাইছে, কটা হোৱা নাই। এইখন হ'ব মেখেলাখন। এইখন হ'ব মেখেলাখন, ছটা সাইড পাৰি থাকিব, এই ছটা সাইড পাৰি থাকিব আৰু ব্লাউজ পিচ থাকিব। ব্লাউজ পিছত এটা পাৰি থাকিব। যদি আপোনালোকৰ পচন্দৰ যোৰাৰ ভিতৰত পৰে তেনেহ'লে ল'ব পাৰিব। এইযোৰ 1800 টকা, অনলি 1800 টকাতে আপোনালোকে কাপোৰযোৰ ল'ব পাৰিব। কালাৰটো থাকিব। নেক্সট এইযোৰ দেখুৱাইছোঁ, ব্লেকত থাকিব, পদ্মিনী কটনৰ হয়, মাল্টি বুটা দিয়া আছে আৰু কেৰ ষ্টাইলত থাকিব। এইখন হ'ব চাদৰখন, আহল বহলকে দিয়া আছে।
এইখন হ'ব মেখেলাখন। মেখেলাখন খুব ধুনীয়া হয়। কাপোৰযোৰ যদি আপোনালোকে ৰেডি টু ৱেৰ কৰি পিন্ধে নহয়, খুব ধুনীয়া লাগিব কাপোৰযোৰ। ব্লেকত এইখন হ'ব মেখেলাখন। আঁঠুৰ ওপৰলৈকে বুটা দিয়া আছে আৰু এই ছটা সাইড পাৰি থাকিব আৰু ব্লাউজ পিছত এটা পাৰিত থাকিব। এইখন হ'ব মেখেলাখন। খুব ধুনীয়া হয় কাপোৰযোৰ। চাদৰখন অলপমান মেলি কেনে দেখুৱাই দিছোঁ। এইখন হ'ব চাদৰখন। আঁচলৰ পাৰি এইটো হ'ব গেৰ ষ্টাইলত থাকিব। খুব ধুনীয়া হয়। আপোনালোকৰ বুজি পোৱাত যাতে সুবিধা হয় সেইকাৰণে দেখুৱালোঁ। আৰু যদি কাপোৰখিনি চাই কেনে পাইছে আপোনালোকে কমেণ্টৰ যোগেদি জনাব। আৰু যদি ল'ব বিচাৰিলে আপোনালোকে আমাৰ স্ক্ৰীনত হোৱাটছআপ নম্বৰ দিয়া থাকিব, তাতে যোগাযোগ কৰিলে হ'ব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব, আপোনালোকে ভিডিঅ' নটিফিকেশ্যন আগতীয়াকৈ পাই যাব।